Guys, welcome back to my new video, Kashyap vlog. So, আজি guys 3 নম্বৰ part. আজি guys, আজি আহিছো মানে আমাৰ গাঁৱৰ কাষতে পুঠিমাৰি বুলি এটা জায়গা আছে। তাতে পূজা হৈছে, বৰ ডাঙৰকৈ পূজা হৈছে। আজি মানে ধৰক হোম পুৰিব, সব ৰাইজৰ মানুহ আহিব। তো guys আহিছো এইমাত্ৰ, আহি পাইছো মুঠে। তো বলক আপোনালোকক সেইবিলাক দেখাই দিওঁ। আৰু guys যদি মোৰ মানে ভিডিঅ'বিলাক চাই পিনে ভাল পায়, তেন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শেয়াৰ কমেণ্টখিনি কৰি থৈ দিব। তো guys বলক আগত লগ পাম, দেখাই আছো আপোনালোকক কি মানে হৈ আছে, কি চলি আছে। তো বলক গাইস। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. দোকান আছে, ইয়াতে সকলো ধৰণৰ কিতাপ আছে। Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all. 6 hours late. তো গাইজ ফাইনেলি দিনত পূজা চোৱা হৈ গ'ল। দিনত পূজা চোৱা হোৱাৰ পিছত আমি এতিয়া ৰাতি আহিছোঁ। ৰাতি চাব পাৰে গাইজ, ইমান মানুহ হৈছে গাইজ, চাব পাৰে মানে পুঠিমাৰিত বহুত মানুহ হৈছে। হায়েষ্ট মানুহ গাইজ পুঠিমাৰিতে হৈছে, মানে বহুত জাম। এতিয়া আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে গাইজ, মানে চব জেগাত মানে মানুহ সোমাব লগা জেগা নোহোৱা কৰি পেলাইছে। ভিডিঅ'টো চাই ভাল পালে তেনে লাইক শেয়াৰ কমেণ্টখিনি কৰি থৈ দিব। আৰু যদি মোৰ চেনেলত কোনোবাই নতুনকৈ ভিজিট কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু গাইজ লগ পাম নেক্সট ভিডিঅ'ত। তো আজিলৈ ইমানেই, বাই বাই।